এটা সাইবেৰিয়ান বাঘ মানুহতকৈ আকাৰত প্ৰায় ইমান ডাঙৰ হ'ব পাৰে। কেতিয়াবা ভাবিছেনে ইলেক্ট্ৰিক ডিভাইচত থকা চাৰ্কুইট বোৰ্ডখনৰ ৰং কিয় সেউজীয়া হয়? পৃথিৱীত এনেকুৱা এডাল গছ আছে যাক পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া গছ বুলি কোৱা হয়। আৰু ইমান দিনে আমি জানি অহা চাইকেলৰ অৰিজিনেল নাম চাইকেল নহয়। কি ইয়াৰ অৰিজিনেল নাম জানিবলৈ চাই থাকক জ্ঞান পঢ়ি চেনেলৰ আমেজিং আৰু ইণ্টাৰেষ্টিং ফেক্টৰে ভৰা আজিৰ এইটো ভিডিঅ'। নাম্বাৰ 10, যদি আপুনি টেকনিকেল ডিভাইচবোৰ খুলি ভাল পায় তেতিয়াহ'লে আপুনি দেখিছে যে মোবাইলৰ চাৰ্কুইট, কম্পিউটাৰৰ চাৰ্কুইট আৰু মেক্সিমাম ইলেক্ট্ৰিক ডিভাইচৰ চাৰ্কুইটখন সেউজীয়া ৰঙৰ হয়। কিন্তু কিয়? ৱেল ফ্ৰেণ্ড, চাৰ্কুইটত থকা এই গ্ৰীণ কালাৰটো আহে ইয়াৰ ওপৰত থকা শোল্ডাৰ মাস্কৰ বাবে। আৰু এই শোল্ডাৰ মাস্কবোৰ এটা ইপক্সি বেছ মেটাৰেৰে বনোৱা হয় যাৰ ৰং হৈছে সেউজীয়া। আৰু ইয়াৰ ৰং সেউজীয়া হোৱাৰ মূল কাৰণ হ'ল ই কম্পিউটাৰ ইঞ্জিনিয়াৰ আৰু হাৰ্ডৱেৰ মেকানিক্সক কণ্ট্ৰাষ্ট প্ৰদান কৰে যাতে তেওঁলোকে এই চাৰ্কুইট বোৰ্ডখনক এন্ধাৰতো ভালদৰে দেখা পায় আৰু বেয়া হোৱা পাৰ্ট শুদ্ধভাৱে চিনাক্ত কৰি ভাল কৰিব পাৰে। নাম্বাৰ 9, চাইকেল বুলি ক'লে আপুনি নিশ্চয় বুজি পায় কোনখন বাহনৰ কথা কোৱা হৈছে। কিন্তু ফ্ৰেণ্ডছ, যদি মই আপোনাক কওঁ যে চাইকেলৰ অৰিজিনেল নাম চাইকেল নহয় তেতিয়া হয়তো আপুনি মোক বিশ্বাস নকৰিব। বাট ফ্ৰেণ্ডছ, চাইকেলৰ অৰিজিনেল নাম চাইকেল নহয়, চাইকেলৰ অৰিজিনেল নাম হৈছে ভেলচিপেড। গতিকে নেক্সট যেতিয়া আপুনি চাইকেল কিনিব যাব তেতিয়া দোকানীক ক'ব, দাদা এখন ভেলচিপেড দিয়ক। নাম্বাৰ 8, আমি আমাৰ মোবাইল, লেপটপত আৰু কিছুমান ৱেবছাইটত নিজৰ ডাটাবোৰ সিকিউৰ কৰি ৰাখিবলৈ কিছুমান পাছৱাৰ্ড ব্যৱহাৰ কৰোঁ। কিন্তু আপুনি জানেনে পৃথিৱীৰ মানুহে কোনটো পাছৱাৰ্ড বেছিকৈ ব্যৱহাৰ কৰে? দ্য নেশ্যনেল চাইবাৰ ছিকিউৰিটি চেণ্টাৰৰ মতে 2019 চনত মানুহে বেছিকৈ ব্যৱহাৰ কৰা অৰ্থাৎ মষ্ট কমন পাছৱাৰ্ডটো হৈছে 123456 আৰু দ্বিতীয়তে আছে 1234567899। বাট ফ্ৰেণ্ডছ, যদি আপুনি নিজৰ ডাটাবোৰ সিকিউৰ কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কমন পাছৱাৰ্ড নাৰাখিব, কাৰণ এনেকুৱা ধৰণৰ কমন পাছৱাৰ্ড সঘনে হেক হোৱাৰ সম্ভাৱনা থাকে। নাম্বাৰ 7, মোবাইল ফোন আমাৰ জীৱনৰ এটা নেৰেনেপেৰা অংগ হৈ পৰিছে আৰু ইয়াৰ অবিহনে আমি কিছু সময় থাকিব নোৱাৰোঁ। বাট ফ্ৰেণ্ডছ, যদি আপুনিও মোবাইল অবিহনে থাকিব নোৱাৰে আৰু যদি ইয়াৰ ছিগনেল নোহোৱা হৈ যায় বুলি আপোনাৰ ভয় আছে তেতিয়াহ'লে আপোনাৰো নমফবিয়া ৰোগ হ'ব পাৰে। নমফবিয়া ৰোগ হৈছে এনেকুৱা এটা ৰোগ য'ত মোবাইল অবিহনে বা ইয়াৰ ছিগনেল নোহোৱা হৈ যায় বুলি মানুহে ভয় কৰে। আৰু এটা ছাৰ্ভেত পোৱা গৈছে যে পৃথিৱীৰ প্ৰায় 54% পপুলেশ্যন এই ৰোগত আক্ৰান্ত। নাম্বাৰ 6, বাঘৰ প্ৰজাতিবোৰৰ ভিতৰত চাইবেৰিয়ান বাঘৰ প্ৰজাতিক আটাইতকৈ ডাঙৰ প্ৰজাতি বুলি গণ্য কৰা হয়। আৰু ই মানুহতকৈ আকাৰত ইমানেই ডাঙৰ যে এই ফটোখন চাই আপুনি নিশ্চয় গম পাইছে। এডাল চাইবেৰিয়ান বাঘৰ হাইট প্ৰায় 12 ফুট হয়, আনহাতে মানুহৰ এভাৰেজ হাইট হৈছে 6 ফুট। নাম্বাৰ 5, বাঘৰ কথা কৈছোঁ যিহেতু জংঘলৰ ৰজা সিংহৰ কথা ক'বই লাগিব। আপুনি জানি আচৰিত হ'ব যে পৃথিৱীত যিমান সিংহ আছে তাতকৈ বেছি সিংহৰ মূৰ্তি আছে। কেৱল লণ্ডন চহৰতে 10,000টা সিংহৰ মূৰ্তি আছে। গতিকে ভাবক কিমান কম সময়ৰ ভিতৰতে সিংহৰ প্ৰজাতিবোৰ লুপ্ত হৈ গৈ আছে। নাম্বাৰ 4, আপুনি হয়তো নাজানে যে ভেকুলী মুখেৰে কেতিয়াও পানী নাখায়। ইহঁতৰ ছালে নিজে নিজে পানী শোষণ কৰি লয়। আৰু আপুনি জানেনে পৃথিৱীৰ কোনখন দেশৰ মানুহে ভেকুলীৰ জুইচ খায়? যদি আপুনি নাজানে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত গৈ সেই ভিডিঅ'টো নিশ্চয় চাব। নাম্বাৰ 3, আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া গছ কোনডাল? ৱেল ফ্ৰেণ্ডছ, পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া গছডাল ছাহাৰা মৰুভূমিত পোৱা যায় আৰু এই গছডালৰ নাম হৈছে আকাচিয়া। ই ইমানে অকলশৰীয়া যে যদি আপুনি ইয়াৰ চাৰিওফালেও যায় তেতিয়াও আপুনি দূৰ দূৰণিলৈ কোনো গছৰ সন্ধান নাপাব। আৰু এই গছডাল এজন মদ খোৱা লোকে পোনপ্ৰথমে চিনাক্ত কৰিছিল। সেই মদ খোৱা মানুহজনে গাড়ী চলাই আহি থাকোঁতে এই গছডালত খুন্দা খাইছিল আৰু তেতিয়াৰ পৰা এই গছডাল তাত ঘূৰিব যোৱা মানুহে লেণ্ডমাৰ্ক হিচাপে ব্যৱহাৰ কৰি আহিছে। নাম্বাৰ 2, ফ্ৰেণ্ডছ, আপুনি জানে যে ইংৰাজী ভাষাটো পৃথিৱীৰ প্ৰায় সকলো মানুহে কয় আৰু ই এটা হৈছে ইণ্টাৰনেশ্যনেল লেংগুৱেজ। আৰু আমাৰ ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ ভিতৰত দ্বিতীয় ইংৰাজী কোৱা দেশ, য'ত 125 মিলিয়ন লোকে ইংৰাজী ভাষা কয়। বাট ফ্ৰেণ্ডছ, আপুনি জানেনে ইংৰাজী এলফাবেটৰ কোনটো ৱাৰ্ড বেছিকৈ ব্যৱহাৰ কৰা হয়? আৰু ইংৰাজী এলফাবেটৰ আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰা লেটাৰটো হৈছে ই লেটাৰটো। আৰু ফ্ৰেণ্ডছ, আপুনি জানেনে ইংৰাজী এলফাবেটৰে আই লেটাৰটোৰ ওপৰত থকা এই ডটটোৰ নাম কি? এই ফেক্টৰ বিষয়ে জনাৰ আগতে যদি আপুনি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আৰু এই ইংৰাজী এলফাবেটৰ এই আই লেটাৰটোৰ ওপৰত থকা ডটটোৰ নাম হৈছে টাইটল। আপুনি বাৰু এই ফেক্টৰ বিষয়ে জানিছিল নে? কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি ভিডিঅ'টোৰ পৰা আপুনি কিবা নজনা কথা জানিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ এনেকুৱা আমেজিং আৰু ইণ্টাৰেষ্টিং ফেক্টৰে ভৰা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।